হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মই যাব ওলাইছোঁ আজি গুৱাহাটী। গমে পাই আগৰ ভিডিঅ'টোত কৈছিলোঁৱে কিজানি মোৰ কিডনী ষ্ট'ন যিহেতু হৈছে, এটা পাইপ ৰখা হৈছে। সেই পাইপটো আজি ওলাবলৈ গৈ আছোঁ আৰু ভিডিঅ' দিয়াত দেৰি হ'ল, কাৰণ গমে পাই মোৰ আইতা ঢুকাইছে তাতে, আৰু ময়ো ইমান সুস্থ হোৱা নাছিলোঁ, সেইকাৰণে এডিট কৰিব পৰা নাছিলোঁ। চ' চাই থাকক, আৰু মোৰ অপাৰেশ্যনৰ কিছু ভিডিঅ' কৰা হৈছে, তো ভিডিঅ'টো চাই থাকক। আৰু এইটো ভিডিঅ' হ'ল যোৱা মাহৰ 28 তাৰিখৰ হয়, আৰু চাই থাকক ভিডিঅ'টো, যেন সকলোৱে শেষলৈ চাই দেই। আৰু ময়ো আপোনালোকক সকলোবোৰ দেখাম। বহুত খেলি মেলি হৈ গৈছে, চাই থাকক। এইফালে নন আৰু বাবু কেনেকৈ শুই আছে দেখিছে, আৰু এইফালে মই তাৰমানে কেনেকৈ গৈছোঁ সেইদিনাখন আমিহে জানো, আৰু কাৰণ সেইদিনাখন দিনটো এনেকুৱা বেয়া আছিল আমাৰ, তাৰমানে নক'ব আৰু। ভিডিঅ' যেতিয়া চাব শেষলৈ তেতিয়া গম পাব, ইমান সৰু সৰু বহুত ঘটনা ঘটিছে সেইদিনাখন। তাৰমানে সেইদিনাখন দিনটোৱে বেয়া আছিল নেকি আমাৰ। আৰু যিয়ে নহওক, অপাৰেশ্যনটো ভালে হৈ গৈছে, ভালে হৈছে। অপাৰেশ্যনটো হৈকে আৰু আমি 2 দিন হোটেলত থাকি তাৰপিছত আৰু চিধা ঘৰত আহিলোঁ। ঘৰত আহিবই নোৱাৰিলোঁ সেইদিনাখন। আকৌ গোৱালপাৰাত গ'লোঁ, যিহেতু মোৰ জ্বৰ কমা নাছিল। তাৰপিছত এটা হস্পিটেলত যাই তাতে নাৰাখিল, আকৌ ছেকেণ্ড চলেছত আহিলোঁ। আহি পেলাই তাতেহে পালোঁ ঔষধটো, তাতে দি মেলি ৰাতি 2:30 মানত ঘৰত আহিলোঁ। ঘৰত আহিতো গমেই পাই সেইদিনাখনে আৰু আইতা ঢুকাইছে। সেইকাৰণে বহুত খেলি মেলি কৈছোঁ নহয়, বহুত খেলি মেলি। সেইকাৰণে মানে ভিডিঅ' দিবই পৰা নাই, বহুত অসুবিধা হৈ আছিল। আৰু যিহেতু মোৰ ইনফেকশ্যন হৈ গৈছিল, সেইকাৰণে জ্বৰটো কমা নাছিল। তাৰপিছত সেই স্লাইন লৈ পেলাই ঘৰত আহিলোঁ। ঘৰত আকৌ আহি 4-5টামান স্লাইন দিলোঁ। তাৰপিছত এতিয়া ভগৱানৰ কৃপাত ভালে আছোঁ। আৰু এইফালে আহি পালোঁ গুৱাহাটী। গমেই পাই পুৰা জামৰ মাজত আৰু ইমান গৰম। আৰু এইফালে লৈ ল'লোঁ আমি হোটেল। ইয়াতেও বহুত ডাঙৰ ঘটনা হৈ গৈছে, সেইকাৰণে নকওঁ বাৰু কোনটো জেগাত আমি হোটেল ল'লোঁ, কোনখিনি জেগাখিনিৰ নাম নকওঁ বাৰু। পিছত এনেই আৰু আহি পালে দেখাই পাইছে এইখিনিত ৰুম। এনেই ফ্ৰেছ হৈ ল'লোঁ, হৈ পেলাই এতিয়া ভাত খাব যাম বুলি ভাবিছোঁ। চাই লওক ৰুমটো এনেকুৱা, দেখাতটো বহুত ধুনীয়াই, কিন্তু ডাঙৰ এটা ঘটনা হৈ গৈছে। গম পাব বাৰু, চাই থাকক ভিডিঅ'টো। বেয়া ন হোটেলখনৰ নাম ক'লে, সেইকাৰণে নকওঁ আৰু। এইফালে আহি পালোঁ আমি ভাত খাব হোটেলত। আকৌ আহি পালোঁ হোটেলত। এইফালে বাবু পাপাৰ লগত লুডু খেলি আছে। গমেই পাই টোপনি অহা নাই, আৰু ভাল লগা নাই সিমান ৰুমটোত থাকি। তাৰপিছত কি কৰিম আৰু, যেনে তেনে ৰাতিটো পুৱাব লাগে। আছোঁ আৰু এনেকুৱাই, এইফালে খেলি আছে আৰু এইফালে আছোঁ আমি। তো কি কৰিম, মই এইফালে শুই আছোঁ। আলচি লাগে ন, আৰু বেয়া লাগি আছে একদম। আৰু সিফালে তাৰো বেয়া লাগি আছে বুলি কৈ আছে। থাকি সিমান সুবিধা ভাল লগা নাই, যদিও ৰুমটো যিহেতু ভালে দেখে, কিন্তু থাকি একদম বেয়া লাগি আছে। আৰু এনেকৈ মই আৰু শুই দিলোঁ। বাবু শুৱা নাই, আৰু বাবুৰ পাপাও শুৱা নাই। আমাৰতো যিহেতু ভাগৰ লাগিছে, আৰু মোৰ ভয়ো লাগি আছে, যিহেতু কালি মোৰ অপাৰেশ্যন আছে। সেইকাৰণে অলপমান শুই দিলোঁ। তাৰপিছত কি হ'ল জানেনে, ৰাতি 12:30টাত কি বা পোকা ইমান বালিচত আৰু কম্বলত ইমানকৈ আহিছে। পিছত আৰু মোৰ মানুহজনক মাতি লৈ আনিলে, হোটেলৰ মানুহজনক। পিছত দেখাল একেবাৰে বেলেগ মানুহে কৈছে, যিহেতু হিন্দীত খাটমল বুলি কয় আৰু অসমীয়াত পোকা বুলি কয়। সেইটো ইমানকৈ ওলাইছে কম্বলত বালিচত, থাকিব নোৱাৰিছে। আৰু যিহেতু আমাৰ গাতো উঠিছে, সেইকাৰণে শুব নোৱাৰি। পিছত মানুহজনক কওঁতে মানুহজনে বেলেগ এটা ৰুম দিছে, সেই ৰুমত আহিলোঁ আমি। এইটো ৰুমটো, সেইটো ৰুমৰ পৰা আমি ইয়াতে উঠি আহিলোঁ। ইয়াতো ভাল লগা নাই, যিহেতু আমাৰ ভয় লাগি আছে ন। তেতিয়াই কৈছিলোঁ ভাল লগা নাই ফাৰ্ষ্টতে। আৰু কি কৰিম, উপায় নাই, থাকিব লাগে। ৰাতি হ'ল আমাৰ আহি পোৱা, আৰু ক'ত বিচাৰিম লজ, আৰু ইমানকৈ গৰম দিছে। সেইকাৰণে ভাবিছোঁ আৰু যেনে তেনে ৰাতিটো পুৱাব লাগে। তো সেইকাৰণে আহি পালোঁ আমি এইটো হোটেলত। পিছত আৰু গমেই পাই একেবাৰে কম্বল বালিচত পোকা, আৰু ইমানকৈ বেয়া পোকা, বহুত কামুৰি পূৰা বেয়া বনাই দিছে আমাক। ৰাতিত আকৌ 12:30টাত, আৰু ইমান কষ্ট, তাতে টোপনিও লাগি আছে। আছোঁ আৰু পিছত বেলেগ ৰুমটোত দিছে, বেলেগ ৰুমটোত আহি আমি চিফ্ট হ'লোঁ। যিহেতু আমাৰ ভয় লাগি আছে, এইটো ৰুমত আহিও এনেকৈ আছোঁ। আৰু মই, বাবু, আৰু মানুহজন অলপমান টোপনি মাৰি পেলাই উঠিলেই। পিছত সেনেকুৱাই আমি ৰাতিটো পুৱালোঁ, আৰু কষ্ট মষ্টকৈ কৰি। ভালেই লগা নাই। এইটো ঘটনাটো গ'লে পিছত আৰু অলপমান পিছত কি হ'ল জানেনে, ৰাতিটো পুৱাল গৈ চাওঁ যে গাড়ীখনৰ অৱস্থা দেখিছে গাড়ীখনৰ অৱস্থা। যিহেতু ওপৰত অভাৰব্ৰিজ বনাই আছে ন, সেই বনোৱাত আমি তাৰ তলতে থৈ দিছোঁ, লজতটো আৰু জাগাই নাই। পিছত আৰু এনেকৈ ৰাতি সিহঁতে কাম কৰিছে নেকি, তাৰপিছত এনেকুৱা ঢালাই থাকে ন গোটেই গাড়ীখনৰ ওপৰত,
পিছত লৈ আহিলোঁ ইয়াতে ধুবলৈ, ইফালে মোৰো টাইম হৈ গ'ল অপাৰেশ্যনৰ। পিছত কি কৰিম, এনেকৈ আৰু গাড়ীখনক ধুলেও নাযাব বুলি কৈছে। পিছত এনে ধুই দিয়া বুলি কৈ আমি ইয়াতে গাড়ীখন থৈ তাৰপিছত এনেকৈ আৰু সৰু গাড়ীতে উঠি পেলাই হস্পিটেলত গ'লোঁ। তাৰপিছত ভাবিছে হস্পিটেলত তোমাক থৈ পালে, মানে মানুহজন ক'ল তোমাক থৈ পালে মই আহিম গাড়ীখন পিছত ল'বলৈ। এনেকুৱা অৱস্থা হ'ল, তাৰমানে কৈছোঁ নহয় একেবাৰে সিদিনাখন দিনটোৱে বেয়া আছিল আৰু ইমান গৰম দিছিল। গাড়ীখন থৈ আমি গুচি গ'লোঁ আৰু মোক কৰি দিল ৰেডি। মই এতিয়া যাব ওলাইছোঁ অপাৰেশ্যন ৰুমত। আৰু এইখিনি আৰু অলপমান থুলমূলকৈ মোৰ যিহেতু যেনেকৈ অপাৰেশ্যন কৰিছিল মানে অলপমান ভিডিঅ' কৰা হৈছে। এইটো ভিডিঅ' মানে গম নাপায় সিমানকৈ, তথাপিও আৰু এনেই আৰু কৈছোঁ নহয় আপোনালোকক মানে যি হৈছে মোৰ লগত, মানে যিটো মোৰ মোবাইলত আছে আপোনালোকক সকলোবোৰ দেখাব বিচাৰিম বুলি ক'লোঁ নহয় আৰু দেখাম বুলি ক'লোঁ। তো এইটোৱে মোৰ অপাৰেশ্যন ৰুমত, যিহেতু যোনটো মানে মোৰ ষ্টনটো ভাঙি ওলাই আছিল, আৰু এইটোৱে ভিডিঅ'। যিহেতু মোৰ অপাৰেশ্যন ভালে হ'ল আৰু এনেকৈ আছিলোঁ মই ICUত, মোৰ হাজবেণ্ডে উঠোৱা ফটো হয়। আৰু আহি পালোঁ আমি বেলেগ হোটেলত, কামাখ্যা মন্দিৰৰ ওচৰতে। তাৰপিছত আৰু কি হ'ল, বেজী মাৰিব লাগে, বেজী মাৰা মানুহটো ইয়াতে চিনিয়ে নাপাওঁ কোন হয় কি হয়। পিছত যায় মই ক'লোঁ আৰু মোৰ হাজবেণ্ডকে, যিহেতু সি পাৰে আগতেও দিছিল, সেইকাৰণে তেওঁ দিব আৰু মোক এতিয়া বেজী, চাওক কেনেকুৱা দিয়ে, পাৰে নে নোৱাৰে। আৰু আমি যোনটো হোটেলত আছোঁ এতিয়া বৰ্তমান বহুত ভাল আৰু মানে চাফাও হয়, সুবিধাও আছে। আৰু হৈ গ'ল দিয়া এনেকৈ 2 দিন 3টাকৈ দিনত বেজী এনেকৈ তেওঁৱে দিছে। আৰু এইফালে ঘৰত বেজী মাৰা মানুহজন বেজী মাৰি থৈ গৈছে, যিহেতু ইমান দেৰি ৰখিব নোৱাৰে, টাইম নাই তেওঁৰ, সেইকাৰণে খুলিবলৈ মানুহজনকে দি থৈ গৈছে। তাৰপিছত আঠাটো বহুত আঠা লগাৰ কাৰণে মানে অলপমান ব্লিডিং হৈছে, বেছি হোৱা নাই। আঠাটো যিহেতু বেছিকৈ লাগি গৈছে আৰু এনেকৈ আৰু অলপমান ব্লিডিং হৈছে, একো নাই। আৰু এনেকৈ মই ঘৰত 5টাকৈ স্লাইন ল'লোঁ। আৰু দেখিছে ইয়াত স্লাইন লৈ 2টা হাতে অৱস্থা। চ' আজিলৈ এইখিনিয়ে, বাই বাই।